নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ 2023-24 শিক্ষাবৰ্ষৰ বাবে বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰে শুভাৰম্ভ কৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। শনিবাৰে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন নিগমৰ নাৰেংগিৰি বুন্দাস্থিত কেন্দ্ৰীয় ভাৰত ৰাজ্যৰ অষ্টম, নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে 2023-24 বৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। পাঠ্যপুথি বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ কৰি শিক্ষামন্ত্ৰী পেগুৱে কয় যে প্ৰাৰম্ভিক অৱস্থাত ৰাজ্যৰ 16খন জিলাৰ অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰীক বিনামূলীয়াকৈ পাঠ্যপুথি বিতৰণ কৰা হ'ব। নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ আগে আগে যাতে ছাত্ৰ ছাত্ৰীসকলে বিনামূলীয়া পাঠ্যপুথি লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰচেষ্টা অধিক ত্বৰান্বিত কৰা হৈছে। বৰ্তমান শিক্ষা বিভাগে নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰে বিদ্যালয়সমূহত গুণগত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰি আহিছে। বৰ্তমান সময়ত ৰাজ্যৰ বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে শিক্ষা বিভাগে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰাৰ প্ৰয়াস কৰিছে। ইয়াৰ সফল ৰাইজে দেখিবলৈ পাব। এই সমগ্ৰ প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে অসম পাঠ্যপুথি প্ৰণয়ন নিগমৰ লগতে সৰ্বশিক্ষা অসম, SCA, NCERT, অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক সহযোগিতা জনোৱাৰ বাবে শিক্ষামন্ত্ৰীগৰাকীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে। ইফালে নতুন শিক্ষাবৰ্ষত কি মাধ্যম হ'ব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে মাধ্যম সলনি নহয়, মাতৃভাষাতেই শিক্ষকে পাঠদান কৰিব, কিন্তু গণিত বিষয়টো ইংৰাজী ভাষাত পঢ়িব পৰাকৈ আমি ব্যৱস্থা কৰিছোঁ। তদুপৰি নতুন পাঠ্যক্ৰমৰ অধীনত সমাজ অধ্যয়নৰ কিতাপত ইতিহাস আৰু ভূগোলো সন্নিৱিষ্ট কৰা হৈছে। আনহাতে শুক্ৰবাৰে হৈ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইংৰাজী বিষয়ৰ প্ৰশ্নকাকতৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱা বাতৰি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এনেধৰণৰ বাতৰি যে মোক অলপ হহুৱালে। আচলতে ব্যস্ততাৰ বাবে হাঁহিবলৈ সময় পোৱা নাছিলো। 2 ঘণ্টাৰ পিছতে পৰীক্ষাগৃহৰ পৰা ইংৰাজী প্ৰশ্নকাকতৰ ফটো ভাইৰেল হৈছিল। সাধাৰণতে 1 ঘণ্টাৰ পিছত ছাত্ৰ ছাত্ৰী পৰীক্ষা হলৰ পৰা ওলাই যাব পাৰে। এই ক্ষেত্ৰত কোনো ছাত্ৰ ছাত্ৰী যে পৰীক্ষা হলৰ পৰা ওলাই আহি প্ৰশ্নকাকত ফাদিল কৰিলেও কোনো ক্ষতি নহয়। অৱশ্যে প্ৰশ্নকাকত ফাদিল কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। শিলাকু বিলত বেদখলমুক্ত কৰাৰ লক্ষ্যৰে সোমবাৰৰ পৰা চলা ব্যাপক উচ্ছেদ অভিযান সাময়িকভাৱে স্থগিত ৰখা হৈছে। যদিও গৃহহীন হোৱা লোকসকলৰ অসহনীয় বেদনা দূৰ হোৱা নাই, পৰীক্ষাৰ সময়ত চলোৱা এই নিৰ্দেশ উচ্ছেদ অভিযানৰ ফলত বহু শিক্ষাৰ্থীৰ শৈক্ষিক জীৱন প্ৰভাৱিত হৈছে। শিলাকু বিলত সোমবাৰৰ পৰা চলোৱা উচ্ছেদ অভিযানৰ দ্বাৰা সকলোকৰ ঘৰ চকুৰ সন্মুখতে ভাঙি তছনছ কৰি দিয়া হ'ল। বহুতৰে জীৱনৰ আৰ্জিত সমস্ত সম্পদ নিমিষতে মাটিৰ লগত মিলি গ'ল। হঠাতে নিথৰুৱা হৈ পৰিছে উচ্ছেদিত পৰিয়ালসমূহ। ভাঙি দিয়া হ'ল কোটিটকীয়া অট্টালিকা। এই উচ্ছেদ অভিযানক লৈ ৰাজ্যজুৰি নিশ্চিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যদিও উচ্ছেদিত লোকসকলৰ মৰ্মবেদনা হয়তো আন কোনোৱে উপলব্ধ কৰিব নোৱাৰিব। উল্লেখ্য যে 4 দিনত পুলিচ প্ৰশাসনে শিলাকুৰ 287 বিঘা ভূমি বেদখল মুক্ত কৰে যদিও প্ৰায় 900 বিঘা ভূমিত উচ্ছেদ বাকী আছে বুলি GMDA কৰ্তৃপক্ষই জানিবলৈ দিছে। অৱশ্যে বৰ্তমান 10 দিনৰ বাবে উচ্ছেদ অভিযান সাময়িকভাৱে স্থগিত ৰখা হৈছে। উল্লেখ্য যে দয়াহীনভাৱে চলি থকা উচ্ছেদ অভিযানৰ মাজতে বৃহস্পতিবাৰে শিলাকু বিলৰ 19খন উন্নয়ন সমিতিয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাত আগন্তুক 10 দিনলৈ শিলাকুত উচ্ছেদ সাময়িকভাৱে বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যেন শিলাকু উচ্ছেদিত পৰিয়ালৰ চকুৰ পানীয়ে হৃদয় গলালে দিছপুৰৰ। আগন্তুক 10টা দিনলৈ শিলাকু বিলত নচলে প্ৰশাসনৰ বুলডোজাৰ। উল্লেখ্য যে উন্নয়ন সমিতিসমূহৰো হোৱা আলোচনাত মুখ্যমন্ত্ৰী শৰ্মাই শিলাকু বিলৰ প্ৰস্তাৱিত ঈদৰভাৱে প্ৰয়োজন হোৱা ভূমি আৰু উচ্ছেদিত পৰিয়ালসমূহৰ পুনৰ সংস্থাপনৰ বিষয়টো জৰীপ কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। কামৰূপ মহানগৰ উন্নয়নৰ
প্ৰাধিকৰণৰ লগতে কামৰূপ মহানগৰ জিলা প্ৰশাসনক। অৱশ্যে 2004 চনৰ জলাশয় আইন বলবৎ হোৱাৰ পাছত শিলাকুৰ বিল বেদখল কৰা পৰিয়ালসমূহ পুনৰ সংস্থাপনৰ দায়িত্ব চৰকাৰে নলয় বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীৰ উদ্ধৃতি দি স্পষ্ট কৰি দিছে GMDৰ অধ্যক্ষ নাৰায়ণ ডেকাই। শিলাকুৰ প্ৰসংগক লৈ উন্নয়ন সমিতিসমূহৰ সৈতে মুখ্যমন্ত্ৰীৰ হোৱা বৈঠকৰ সিদ্ধান্তৰ সন্দৰ্ভত GMDৰ অধ্যক্ষ নাৰায়ণ ডেকাই জানিবলৈ দিয়া মতে গুৱাহাটীবাসীৰ স্বাৰ্থৰ শিলাকুৰ বিলক বেদখলমুক্ত কৰাত গুৰুত্ব দিছে মুখ্যমন্ত্ৰীয়ে। অৱশ্যে মুখ্যমন্ত্ৰীয়ে শিলাকুৰ বিলৰ বহন ক্ষমতাৰ বাবে প্ৰয়োজন হোৱা ভূমিৰ জৰীপ কৰি প্ৰতিবেদন দাখিল কৰিবলৈ GMDৰ কামৰূপ মহানগৰ জিলা প্ৰশাসনক নিৰ্দেশ দিছে। এই জৰীপত বৰ্তমানলৈ যিসকল লোকক উচ্ছেদ কৰা হ'ল বা নতুনকৈ যিসকল লোকক উচ্ছেদ কৰা হ'ব তেওঁলোকক কি ধৰণে আন স্থানলৈ স্থানান্তৰ কৰিব পাৰি আৰু অৱশিষ্ট মাটিত থকা লোকসকলৰ বিষয়টো স্থায়ী সমাধানৰ বাবে মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিছে। কিন্তু 2008 চনৰ জলাশয় আইনৰ বলবৎ হোৱাৰ পাছত যিসকল লোকে বিলৰ ভূমি বেদখল কৰিছে সেইসকল লোকৰ ক্ষতিপূৰণ বা অন্য স্থানৰ সংস্থাপনৰ কথা নাই। উল্লেখ্য যে যিসকল লোকক ইতিমধ্যে শিলাকুৰ বিলৰ পৰা উচ্ছেদ কৰা হৈছে তেওঁলোকে 2008 চনৰ পাছত অহা বুলি জানিবলৈ দিয়ে GMDৰ অধ্যক্ষই। তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে 2008 চনৰ আগৰ লোকসকলৰ ক্ষেত্ৰতে পুনৰ সংস্থাপনৰ কথা কৈছে। 2008 চনৰ জলাশয় আইনৰ পূৰ্বৰে পৰা অহা লোকসকলৰ প্ৰতিহে চৰকাৰে দায়বদ্ধ হ'ব। 2008 চনৰ পূৰ্বৰ লোকসকলকো উচ্ছেদ হ'ব আৰু তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব। আগন্তুক 10 দিনলৈ নতুন উচ্ছেদ নচলে বুলি তেওঁ জানিবলৈ দিয়ে। ইয়াৰ দ্বাৰা এইটো কথা স্পষ্ট হয় যে ইতিমধ্যে উচ্ছেদিত হোৱা শিলাকুৰ বিলৰ লোকসকলে কোনো ধৰণৰ পুনৰ সংস্থাপনৰ লাভ নকৰে। অৱশ্যে অতি দুখীয়া লোকসকলক ক্ষতিপূৰণ দিবলৈ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে প্ৰশাসনক নিৰ্দেশ দিছে। ইফালে চৰকাৰৰ কঠোৰ নিৰ্দেশত শিলাকুৰ বিলত মাটিৰ দালালি কৰা সকলৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। ইতিমধ্যে আৰক্ষীয়ে পৰেশ দাস নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। শুক্ৰবাৰে তেওঁক আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে তেওঁক 4 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। লক্ষণীয় বিষয় যে শিলাকুৰ বিলৰ অন্তৰ্গত উন্নয়ন সমিতিসমূহৰ সৈতে বৃহস্পতিবাৰে জনতা ভৱনত হোৱা মুখ্যমন্ত্ৰীৰ বৈঠকত উপস্থিত আছিল পৰেশ দাস নামৰ লোকজন। হাটগাঁও উন্নয়ন সমিতিৰ পৰা সেই বৈঠকখনৰ প্ৰতিনিধিত্ব কৰিছিল পৰেশ দাসে। কিন্তু সেই পৰেশ দাসকেই মাটিৰ দালালিৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানত আৰু অধিক লোক পৰাৰ সম্ভাৱনা আছে। আনহাতে সাময়িকভাৱে স্থগিত হ'লেও শিলাকুৰ বিলৰ উচ্ছেদ অভিযান বন্ধ নহয়। পুনৰ জোৰদাৰভাৱে চলিব উচ্ছেদ অভিযান। নগাঁও জিলাৰ কলিয়াবৰ জখলাবন্ধা অতি শীঘ্ৰেই 150খন বিচনাযুক্ত এখন চিকিৎসালয় নিৰ্মাণ কৰা হ'ব। এই চিকিৎসালয়খনৰ নিৰ্মাণৰ প্ৰস্তুতি সম্পৰ্কে ঘোষণা কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। শুক্ৰবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰত এই বিষয়ে ঘোষণা কৰি কয় যে এই নিৰ্মাণ কাৰ্যৰ যাৱতীয় কাম কাজ সম্পূৰ্ণ হৈছে। শুক্ৰবাৰে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে নতুনকৈ নিৰ্মাণ হ'ব লগা চিকিৎসালয় আৰু প্ৰশাসনীয় ভৱনটোৰ নিৰ্মাণৰ বাবে নিৰ্ধাৰিত কৰা ভূমি পৰিদৰ্শন কৰে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শুক্ৰবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তেওঁ চোৰাংচোৱা সংস্থাৰ তত্বাৱধানত থকাৰ দাবী সন্দৰ্ভত তীব্ৰ আক্ৰমণ কৰে। লগতে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত তেওঁ আগবঢ়োৱা বক্তব্যত প্ৰধানমন্ত্ৰীক লক্ষ্য কৰি বিদেশৰ মাটিত ভাৰতক বদনাম কৰাৰ প্ৰয়াস বুলি অভিহিত কৰে। উল্লেখ্য যে ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰেও ৰাহুল গান্ধীক তীব্ৰ গৰিহণা দি কয় যে ৰাহুলৰ বক্তব্য মিছা আৰু ভাৰতক বদনাম কৰা। তেওঁ কয় যে কংগ্ৰেছৰ এই মনোভাৱৰ বাবেই দলটোৰ পতন হৈছে। একেথেলাৰীয়ে কৰা টুইটত বিজেপি নেতাজনে ৰাহুল গান্ধীয়ে দিয়া বক্তব্যৰ প্ৰত্যুত্তৰ দাবী কৰে যে তাত কোনো সত্যতা নাই। তেওঁ কয় যে কেম্ব্ৰিজ ৰাহুল গান্ধীৰ বক্তব্য সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি বিদেশৰ মাটিত ভাৰতক বদনাম কৰাৰ এক ভুল প্ৰয়াসৰ বাহিৰে আন একো নহয়। ৰাহুল গান্ধীয়ে আগবঢ়োৱা তেওঁলোকে মুক্তভাৱে নিজৰ মতামত প্ৰকাশ কৰিবলৈ সক্ষম নহয়। সেয়ে ভাৰতীয় গণতন্ত্ৰৰ প্ৰতি ভাবুকি আহিছে বুলি দিয়া মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি হিমন্ত বিশ্ব শৰ্মাই টুইট কৰে।
তথ্য মোদী চৰকাৰে প্ৰদান কৰা নিৰাপত্তাৰ মাজত কোনো অপ্ৰীতিকৰ ঘটনা নোহোৱাকৈ তেওঁ 4,000 কিলোমিটাৰ দীঘল যাত্ৰাত খোজ কাঢ়িছিল। আমি তেওঁলোকক মনত পেলাই দিব লাগিব যে নেকি যে কংগ্ৰেছ ক্ষমতাত থকাৰ সময়ত বিজেপি নেতাসকলৰ নেতৃত্বত কৰা যাত্ৰা কেনেদৰে ক্ষতিগ্ৰস্ত হৈছিল। আনহাতে ৰাহুল গান্ধীয়ে মোৰ ফোনত পেগাছাছ আছিল বুলি কৰা দাবী আৰু এজন বিষয়াই তেওঁক এই সন্দৰ্ভত সতৰ্ক কৰি দিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ সত্ত্বেও কংগ্ৰেছৰ সাংসদগৰাকীয়ে তদন্তৰ বাবে তেওঁৰ ফোনটো হস্তান্তৰ কৰা নাছিল। হিমন্ত বিশ্ব শৰ্মাই লগতে লিখিছে, পুংখানুপুংখ তদন্তৰ পিছত উচ্চতম ন্যায়ালয়ে এই সিদ্ধান্তত উপনীত হৈছিল যে পেগাছাছৰ কোনো প্ৰমাণ নাই। ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰবঞ্চনাৰ ঘটনা বৃদ্ধি পাইছে। প্ৰবঞ্চকৰ দলে প্ৰায় দুৰ্বলজনক লক্ষ্য কৰি লুণ্ঠন চলাই আহিছে। এইবাৰ তেনে এক প্ৰবঞ্চনাৰ ঘটনা সংঘটিত হ'ল গুৱাহাটীত। মহানগৰীয়া হাউকুছিত প্ৰবঞ্চনাৰ জাল পেলাই এজন যুৱকে লুটিলে প্ৰায় 20 লাখ টকা। এতিয়া ভুক্তভোগীয়ে বিচাৰি ফুৰিছে অভিযুক্ত প্ৰবঞ্চকজনক। অভিযোগ অনুসৰি নলবাৰীৰ লাৰকুছিৰ এজন যুৱকে বৃহৎ প্ৰবঞ্চনাৰ জাল পেলাইছিল, যাৰ বলি হ'বলগীয়া হৈছিল শতাধিক দৰিদ্ৰ লোক। মহিদুল ইছলাম নামৰ যুৱকজনে দীৰ্ঘদিনৰ পৰা গুৱাহাটীৰ হাউকুছিত এটা ব্যক্তিগত ছ'চাইটিত সঞ্চয় কৰাৰ নামত ধন সংগ্ৰহ কৰি আহিছিল। বাৰ্ণষ্টাৰ নৱজাগৰণ উন্নয়নৰ সমিতিৰ নামত অঞ্চলটোৰ লোকসকলৰ পৰা মহিদুলে সংগ্ৰহ কৰিছিল বহু পৰিমাণৰ ধন। বিশেষকৈ ক্ষুদ্ৰ ব্যৱসায়ী আৰু দিন হাজিৰা কৰা 100ৰো অধিক লোকে দৈনিক আৰু সাপ্তাহিক হিচাপত যোৱা এবছৰ ধৰি মহিদুলৰ ছ'চাইটিত ধন জমা কৰি আহিছিল। কিন্তু যোৱা কিছুদিনৰে পৰা অভিযুক্ত প্ৰবঞ্চক মহিদুলে এই সকলোবোৰ লোকৰ জমা ধন লৈ হাউকুছি অঞ্চলৰ পৰা অন্তৰ্ধান হয়। মহিদুলে তেওঁৰ ওচৰত ধন জমা কৰা লোকসকলক একোটাকৈ পাছবুক দিছিল, য'ত তেওঁৰ NGOটোৰ মুখ্য কাৰ্যালয় মুকালমুৱা থানাৰ অন্তৰ্গত লাৰকুছিত অৱস্থিত বুলি উল্লেখ আছে। সেইমৰ্মে ভুক্তভোগী লোকসকলৰ মাজত কেইজনমান শনিবাৰে নলবাৰী লাৰকুছিত উপস্থিত হয়। কিন্তু লাৰকুছিত সেই NGOটোৰ কাৰ্যালয়ৰ কোনো অৱস্থিতি বিচাৰি নাপালে লোকসকলে। অৱশেষত লোককেইজনে মহিদুল লাৰকুছিত থকা বাঁহগৃহত উপস্থিত হয়। পিছে বাঁহগৃহতো প্ৰবঞ্চক মহিদুলক বিচাৰি নাপালে লোকসকলে।